প্ৰিয় মানুহজনে এৰি থৈ গ'লেও হয়তো ইমান কষ্ট নহয় যিমান কষ্ট এই আপোন মানুহজন সলনি হৈ গ'লে হয়। মানুহে কেতিয়াও আইনা নাচালেহেঁতেন যদিহে আইনাত প্ৰতিচ্ছবি সলনি চৰিত্ৰ দেখা পোৱা গ'লহেঁতেন। যেতিয়ালৈ শিক্ষাৰ উদ্দেশ্য চাকৰি পোৱা হ'ব তেতিয়ালৈ চাকৰিৰে জন্ম হ'ব, মালিকৰ জন্ম কাহানিও নহ'ব। যদিহে তোমাৰ চকুজুৰি প্ৰেমৰ সাগৰ হ'লহেঁতেন আজীৱন নাও বাই মৃত্যুৰ আলহী হ'লোহেঁতেন। প্ৰেমত আমি দুয়ো প্ৰতাৰিত হ'লোঁ। মই তোমাক অন্যতকৈ বেলেগ ভাবিলোঁ আৰু তুমি মোক অন্যৰ নিচিনা ভাবিলা। মোৰ হৃদয়ৰ আশে পাশে আন কোনো নাই, কেৱল মা আছে। বহুত বেছি টকা নিবিচাৰোঁ, বৃদ্ধকালত মা দেউতাৰ যাতে কোনো অভাৱৰ সন্মুখীন নহয় তেনেকৈ তেওঁলোকক ৰাখিব বিচাৰোঁ। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, যদি জীৱনত কেতিয়াবা সুযোগ পোৱা তোমাৰ নিজৰ স্বাৰ্থ সিদ্ধি নকৰি আনক সহায় কৰাৰ প্ৰয়াস কৰিবা। ডাকৰ বচন, পুত্ৰক চিনিবা বিয়াৰ পিছত, কন্যাক যৌৱনত, স্বামীক চিনিবা স্ত্ৰীৰ অসুস্থতাত, স্ত্ৰীক চিনিবা স্বামীৰ দৰিদ্ৰতাত, বন্ধুৰ পৰিচয় বিপদত পাবা, ভাই পৰিচয় পাবা কাজিয়াত, শেষত সন্তানক চিনাৰ উপায় একমাত্ৰ তোমাৰ বৃদ্ধাৱস্থাত। জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়, আপুনি যাক পাইছে জীৱনৰ শেষ মুহূৰ্ত পৰ্যন্ত তেওঁক কাষত পোৱাটোহে ডাঙৰ কথা। জীৱনত বহুত ভুল এই কাৰণেই হয় যে যিবোৰ সিদ্ধান্ত আমি বিচাৰ বিবেচনাৰে ল'ব লাগে সেইবোৰত আমি ভাবুক হৈ পৰোঁ আৰু যিবোৰত ভাবুকতাৰ প্ৰয়োজন সেইবোৰ আমি বিচাৰ বিবেচনাৰে কৰোঁ। ধন্যবাদ।